হেল্ল' ভিউৱাৰ্ছ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ পাকঘৰলৈ। আজি মই এটা চিকেন ফ্ৰাইড ৰেচিপি এটা লৈ আহিছোঁ। এইটোক চিকেন 65 বুলি কয়। এইটো বনাবলৈ অতি সহজ আৰু খাবলৈও খুব ভাল লাগে। এইটো চেন্নাই এটা খুব পপুলাৰ ডিছ হয়। তেনেহ'লে আহকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো দবাই দিব যেন মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। মই ইয়াত 300 গ্ৰাম বনলেছ চিকেন লৈছোঁ। পিচবোৰ সৰু সৰু কৰি ল'ব। চিকেনবোৰ কোমল টেণ্ডাৰ হ'বলৈ মই চামুচ এখন দি থেতেলিয়াই ল'ম। ছেইম কামটো আপোনালোকে হাতৰ আঙুলি দিও কৰিব পাৰে। চিকেনবোৰত কোমল আৰু মছলা সোমাবলৈ এইটো কৰা অত্যন্ত জৰুৰী হয়। আমি কেতিয়াবা দেখোঁ নহয়, চিকেন ভাজাৰ পিছত চিকেন পিচেছবোৰ টান হৈ যায়। এই প্ৰচেছটো ফ'ল' কৰি যদি আপোনালোকে বনায় তেতিয়াহ'লে চিকেনবোৰ টান বা চিউই হৈ নাযায়। এতিয়া ইয়াত মই নিমখ দিছোঁ। তাৰপিছত দিছোঁ হালধি গুড়ি, লগতে দিম দেগী মিৰ্চ। এতিয়া দিম ঘৰতে বনোৱা আদা নহৰুৰ পেষ্ট। আদা নহৰুৰ পেষ্টটো অলপমান সৰহকৈ দিব। এতিয়া এবাৰ গোটেইখিনি মিলাই ল'ম। এতিয়া ইয়াতে মই দিছোঁ ধনিয়া পাউডাৰ, তাৰপিছতে দিছোঁ কাশ্মীৰী মিৰ্চ ৰংটো আহিবৰ কাৰণে, তাৰপিছতে দিছোঁ মই অলপমান গৰম মছলা আৰু এতিয়া মই দিছোঁ ইয়াতে 1 চামুচ দৈ। গোটেইখিনি মিলাই ল'ব আৰু তাৰপিছতে এইখিনি মই আধা ঘণ্টাৰ কাৰণে থৈ দিম যেন মছলাখিনি মাংসৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। আধা ঘণ্টাৰ পিছত ইয়াতে মই এতিয়া দিছোঁ 1 চামুচ কৰ্ণফ্ল'ৰ, তাৰপিছতে দিম 1 চামুচ ময়দা, তাৰপিছতে এটা লোকেল মুৰ্গী কণীয়ে ফেটি পেলাই দি দিব। এতিয়া গোটেইখিনি মিক্স কৰিব। যদি কৰ্ণফ্ল'ৰ নাই তেতিয়াহ'লে কৰ্ণফ্ল'ৰ আৰু ময়দাৰ জেগাত আপোনালোকে পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই কেৰাহী এখন লৈছোঁ। তাতে মই এতিয়া তেল দি দিম। তেল অলপ সৰহকৈ দিব কাৰণ আমি চিকেনখিনি ভাজিব লাগিব। ইয়াতে মই ৰিফাইন তেল লৈছোঁ। গেছৰ ফ্লেমটো মই মিডিয়াম ৰাখিছোঁ, খুব বেছি হাই কৰা নাই। টেম্পাৰেচাৰটো চেক কৰি লৈছোঁ। এতিয়া মই এটা এটাকৈ মাংসৰ পিচবোৰ দি যাম। মাংসখিনি একেলগে দি নিদিব, 3টা বেটছত ভগাই ল'ব। আপোনালোকে জানেনে এই ৰেচিপিটোৰ নাম চিকেন 65 কিয় হ'ল? নামটো শুনিলে এনেকুৱা নালাগেনে ইয়াত যেন 65টা মছলা পৰিছে বা 65টা চিকেন দি বনোৱা হয়? আচলতে চেন্নাইৰ বুহাৰী হোটেলে চিকেন ফ্ৰাই ৰেচিপিটো অলপ টুইষ্ট দি বনাইছিলে আৰু মানুহৰ মাজত এইটো খুব পপুলাৰ হ'ল। আৰু এই ৰেচিপিটো ওলাইছিলে 1965 চনত। সেইবাবে ইয়াৰ নামটো হ'ল চিকেন 65। এতিয়া এই ৰেচিপিটো যেতিয়া আপোনালোকে ঘৰত বনাব তেতিয়া মানুহক আপোনালোকে ক'ব পাৰিব যে এই ৰেচিপিটোৰ নাম চিকেন 65 কিয় হ'ল। হিষ্ট্ৰী সমাপ্ত কৰি এতিয়া আমাৰ চিকেনলৈ আহোঁ। চিকেনখিনি যেতিয়া এটা ৰঙা কালাৰ দিয়া হৈ যাব তেতিয়া আমি গম পাম যে আমাৰ চিকেনখিনি ভাজা হৈ গৈছে। তেতিয়া চিকেনখিনি ওলাই ল'ব। টিচু পেপাৰত মই চিকেনখিনি ওলাই দিম যেন এক্সট্ৰা তেলখিনি গুচি যায়। এনেকৈ মই বাকীখিনি চিকেনো ফ্ৰাই কৰি ল'ম। চিকেনখিনি ফ্ৰাই কৰোঁতে আপোনালোকৰ 6 মিনিট বা 7 মিনিট লাগিব। চিকেনখিনি ভাজাৰ হোৱাৰ পিছত এতিয়া আমি নেক্সট ষ্টেপটোলৈ যাম। এতিয়া ইয়াত মই লৈছোঁ নহৰু, আদা, জলকীয়া আৰু নৰসিংহ পাত। নৰসিংহ পাতটো মাষ্ট হয়। গোটেইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া এখন ফ্ৰাইং পেন ল'ব। গেছৰ ফ্লেমটো মই হাই ৰাখিছোঁ। এতিয়া মই ইয়াতে 2 হেতা তেল দিম। তেলটো মই সেই মাংস ভজা তেলটোকে লৈছোঁ। এতিয়া মই দিছোঁ ইয়াতে গোটা জিৰা, তাৰপিছতে মই নৰসিংহ পাতকেইটা দি দিছোঁ। যদি বেছিকৈ ফুটে তেতিয়াহ'লে ঢাকন এখন দি দিব। তাৰপিছতে মই নহৰু, আদা আৰু জলকীয়াকেইটাও দি দিছোঁ। এতিয়া গোটেইখিনি মই ভাজি ল'ম। এতিয়া মই ইয়াতে দিছোঁ 1 হেতা টমেটো কেটচাপ। টমেটো কেটচাপ দিয়াৰ পিছত মই ইয়াতে আৰু 1 হেতা পানী দি দিম। ফ্লেমটো মই হাই ৰাখি থৈছোঁ।
1 মিনিটৰ পিছত আপোনালোকে চিকেন পিচেছবোৰ দি দিব। সেকেন্ড টাইম মাংসখিনি বেছিকৈ ভাজিব নালাগে, বাছ 2 মিনিটৰ কাৰণে টছ কৰিলে হৈ যাব। যদি আপোনালোকে বেছি দেৰি ৰাখি দিয়ে তেতিয়াহ'লে মাংসখিনি নৰম হৈ যাব, তেতিয়া আপোনাৰ খাই ভাল নালাগিব, ক্ৰিস্পিনেছটো গুচি যাব। আমি মছলাখিনি জাষ্ট মাংসটোত লগাবহে লাগে। এই ৰেচিপিটো আপোনালোকে ঘৰত ট্ৰাই কৰিব, এইটো মাষ্ট ট্ৰাই কৰা ৰেচিপি হয়। যদি এইটো এবাৰ যদি আপোনালোকে বনাবলৈ শিকি যায় তেতিয়াহ'লে মই গেৰাণ্টি দি কৈছোঁ আপোনালোকে আৰু ৰেষ্টুৰেণ্ট নাযায় এইটো খাবৰ কাৰণে, কাৰণ এইটো পূৰা ৰেষ্টুৰেণ্টৰ নিচিনাই টেষ্ট হয়। মইতো কওঁ তাতকৈও বেছি চাগে ভালেহে হয় ঘৰত বনালে। 1 মিনিট বা 2 মিনিট খালি মাংসখিনি টছ কৰিব মছলাটোত, আৰু তাৰপিছতে গেছৰ ফ্লেমটো অফ কৰি দিব। এতিয়া আমি মাংসখিনি প্লেটত ওলাই ল'ম। আপুনি দেখা পাইছে যে এইটো কেনেকুৱা এটা ধুনীয়া ৰং এটাও আহিছে, প্লাছ ইয়াৰ জিলিকনিটো দেখিলে কোনো ক'ব নোৱাৰে যে এইটো আপোনালোকে ঘৰতে বনাইছে। খাবলৈ খুবেই ভাল হয়, আপোনালোকে এইটো ৰেচিপিটো ট্ৰাই কৰিবই। চিকেন 65 পোলাও বা ফ্ৰাইড ৰাইচৰ লগত খাবলৈ খুব ভাল হয়, স্পেচিয়েলি উইথ ফ্ৰাইড ৰাইচ এইটো চবতকৈ ভালদৰে মিলে। আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰক আৰু কেনেকুৱা পালে মোক জনাব। পুনৰ উভতি আহিম আৰু এটা টেষ্টি ৰেচিপি লৈ। টিল দেন বাই বাই, ঘৰত থাকক, ভালে থাকক। আকৌ এবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।